সকলোকে নমস্কাৰ। ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ ওপৰত আমাৰ এটা সিৰিজ চলি আছে আৰু এই সিৰিজৰ আজি এইটো দ্বিতীয়টো ভিডিঅ' আৰু আজিৰ ভিডিঅ'টোত আমি বাকী থাকি যোৱা অংশখিনিৰ ওপৰত আলোচনা কৰিম আৰু শেষৰটো ভিডিঅ'ত আমি ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ অৰ্থনৈতিক, তেওঁলোকৰ সামাজিক, তেওঁলোকৰ সাংস্কৃতিক, তেওঁলোকৰ ধৰ্মীয় দিশটোৰ ওপৰত আমি কিছু আলোচনা কৰিছিলোঁ আৰু তাৰ লগতে তেওঁলোকৰ সেই দিশবোৰৰ লগত জড়িত অন্যান্য কিছুমান কথা থাকি গৈছিল আৰু আজি আমাৰ প্ৰচেষ্টা থাকিব যে এই ভিডিঅ'টোত আমি সকলোখিনি কথা শেষ কৰিব যাতে পাৰোঁ। গতিকে এতিয়ালৈকে আমি গম পাইছিলোঁ যে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন যিটো আছিল সেই চিভিলাইজেশ্যনটো খুব পৰিপক্ক এটা সভ্যতা আছিল আৰু সেই সভ্যতাৰ লোকসকলৰ মাজত বেপাৰ বাণিজ্যকে ধৰি বিভিন্ন ধৰণৰ তেওঁলোকৰ নিজা সাংস্কৃতিক আৰু সামাজিক কিছুমান পৰম্পৰা আছিল। সেই সভ্যতাৰ মাজত আমি শ্ৰেণী বিভাজনো দেখিছোঁ। যিসকল ধনী বা ইলিট ক্লাছ আছিল তেওঁলোক এটা বেলেগ জেগাত আছিল, যাৰ নাম আমি চিটাডেল বুলি গম পাইছিলোঁ। লগতে আমি আৰু যিসকল অন্যান্য মানে সাধাৰণ লোক আছিল তেওঁলোক আছিল লোৱাৰ টাউনত। আৰু তাৰ উপৰিও আমি যিটো গ্ৰেট বাথৰ যিটো চেৰিমনি আছিল সেই চেৰিমনিটোৰ পৰাও সেই যিটো তেওঁলোকৰ মাজত প্ৰচলিত প্ৰথা আছিল তাত গা ধোৱাক লৈ তাৰ পৰাও আমি তেওঁলোকৰ মাজত প্ৰচলিত শ্ৰেণী বিভাজনৰ সম্পৰ্কে জ্ঞাত হওঁ। গতিকে এই গোটেইখিনি কথা আমি যোৱা ভিডিঅ'টোত আলোচনা কৰিছিলোঁ। আজি ভিডিঅ'টোত আমাৰ প্ৰথম যিটো আলোচনা কৰিবলগীয়া বিষয়বস্তু আছে সেইটো হৈছে যে কেঁচা সামগ্ৰী। নিশ্চিতভাৱে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ লোকসকল ব্যৱসায়িক মানে মাইণ্ডছেটৰ আছিল। তেওঁলোক খুব মানে ট্ৰেড অৰিয়েণ্টেড পিপুল আছিল বুলি ক'ব পাৰি। আৰু যিকোনো এটা ব্যৱসায় কৰাৰ ক্ষেত্ৰত আমাৰ কেঁচা সামগ্ৰীৰ যথেষ্ট প্ৰয়োজন হয়, কাৰণ ব্যৱসায় আমি দুই ধৰণে কৰিব পাৰোঁ। হয় কেঁচা সামগ্ৰীৰ ব্যৱসায় কৰিব পাৰোঁ বা কেঁচা সামগ্ৰীৰে প্ৰস্তুত কৰা বিভিন্ন ফিনিছড যিখিনি গুডছ থাকে তাৰো আমি ব্যৱসায় কৰিব পাৰোঁ। আৰু তেনেদৰে তাত থকা লোকসকলে যিসকল বিশেষভাৱে ব্যৱসায়িক লোক আছিল তেওঁলোকে তেনেকুৱা ধৰণৰ ব্যৱসায় বাণিজ্য কৰিছিল। এতিয়া কথাটো হ'ল যে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ লোকসকলে স্থানীয়ভাৱে উপলব্ধ লগতে আমদানিকৃত কেঁচা সামগ্ৰী ব্যৱহাৰ কৰিছিল। তাৰ অৰ্থটো এইটোৱে যে তেওঁলোকে স্থানীয়ভাৱে যিখিনি কেঁচা সামগ্ৰী উপলব্ধ আছিল তাৰো ব্যৱহাৰ কৰিছিল আৰু তেওঁলোকে আমদানিকৃত মানে তেওঁলোকে বিভিন্ন কেঁচা সামগ্ৰী বাহিৰৰ পৰা তেওঁলোকে আমদানি কৰিছিল, ইম্পৰ্ট কৰিছিল। ঠিক আছে, এতিয়া আমদানিকৃত কি আছিল সেইখিনি ইম্পৰ্টেণ্ট হয়, সেইখিনি আমাৰ মেইন ফ'কাছ এৰিয়া হ'ব। আমদানিকৃত সামগ্ৰীৰ ভিতৰত আছিল কেঁচা সামগ্ৰীৰ ভিতৰত আছিল কপাৰ আছিল, টিন আছিল, সোণ আছিল, ৰূপ আছিল। এই গোটেইকেইটা আছিল আমদানিকৃত, গতিকে মনত থ'ব। এতিয়া কথাটো হ'ল যে কপাৰৰ আমদানি ক'ৰ পৰা কৰা হৈছিল? কপাৰৰ আমদানি কৰা হৈছিল ৰাজস্থানৰ পৰা, ওমানৰ পৰা কৰা হৈছিল। তেনেকৈ টিনৰ আমদানি কৰা হৈছিল ইৰাণ, আফগানিস্তানৰ পৰা। একেদৰে সোণৰ ব্যৱহাৰ কৰ্ণাটকৰ পৰা, একচুৱেলি ব্যৱহাৰ আহিলে এইটো একচুৱেলি সোণৰ আমদানি হ'ব লাগিছিলে, কৰ্ণাটকৰ পৰা কৰা হৈছিল। তাৰপিছত অন্যান্য যিবোৰ মূল্যৱান ধাতুক তেওঁলোকে কি কৰিছিল? বিভিন্ন ধৰণৰ তেওঁলোকৰ এতিয়া ধৰি লওক কিছুমানে কাপোৰ কিছুমান বৈছিল, যিহেতু কপাহৰ প্ৰচলন তাত যথেষ্ট আছিল। সেই কাপোৰতো তেওঁলোকে বিভিন্ন মূল্যৱান ধাতুক তেওঁলোকে কি কৰিছিল? তাত অৰ্নামেণ্টছবোৰ লগাই দিছিল। মানে তেওঁলোকে এটা এড অন টাইপে মানে মূল্যৱান ধাতু ব্যৱহাৰ কৰিছিল। আৰু এই মূল্যৱান ধাতু তেওঁলোকে গুজৰাট, ইৰাণ আৰু আফগানিস্তানৰ পৰা তেওঁলোকে আনিছিল। তাৰপাছত আহিলে আটাইতকৈ যিটো উল্লেখযোগ্য ইয়াত উল্লেখযোগ্য পইণ্টকেইটা হৈছে, প্ৰথম হ'ল যে তেওঁলোকে কেনেকুৱা ধৰণৰ ধাতুৰ আমদানি কৰিছিল আৰু ক'ৰ পৰা কৰিছিল বহুত বেছি ইম্পৰ্টেণ্ট নহয়, কিন্তু তথাপিও এনে জানি থোৱাটো ভাল। কিন্তু আটাইতকৈ জৰুৰী যিটো পইণ্ট হৈছে সেইটো হ'ল যে উল্লেখযোগ্যভাৱে তামৰ প্ৰথম ব্যৱহাৰ এই সভ্যতাৰ সময়তে হৈছিল। দিছ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট পইণ্ট। কোনটো সভ্যতাৰ পৰা তামৰ ব্যৱহাৰ হৈছিল যেতিয়া প্ৰশ্ন আহে তেনেহ'লে আমি নিশ্চিতভাৱে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ কথা লিখিব লাগিব। ঠিক আছে, তাৰপাছত অন্যতম যিটো গুৰুত্বপূৰ্ণ দিশ যেনেকৈ খেতি বাতি আৰু পশুপালন, এইটো কেনেকুৱা আছিল তাত? চিম্পল কথা, তেওঁলোকে কোনবোৰ শস্যৰ খেতি কৰিছিল সেইটো কেতিয়াবা প্ৰশ্ন আহে। তেওঁলোকে ঘেঁহুৰ কৰিছিল, বাৰ্লে কৰিছিল যিটো ধান বুলি কওঁ, দাইলৰ খেতি কৰিছিল, মটৰৰ খেতি কৰিছিল, তিলৰ খেতি কৰিছিল। আৰু যিটো লিন চিড বুলি আছে, মই ইয়াৰ দুটা প্ৰনাউন্সিয়েশ্যন পাইছিলোঁ গুগলত। ইয়াত দুটা অৰ্থও পাইছোঁ, কিন্তু মোৰ মতে এইটো হয়তো টিচি হ'ব পাৰে। টিচি এবিধ তিলৰ দৰে এবিধ থাকে নহয় এটা বস্তু, যিটো পেট বেয়া হ'লে চাগে খায় নেকি। তো কপাহৰ বীজ বুলিও এজেগাত আহিছিল, এজেগাত টিচি বুলিও আহিছিল। গতিকে আমি কেৱল আমাৰ অসমীয়া যিখিনি নাম সেইখিনি কেৱল জানি থ'বলৈ, কিন্তু মনত আমি ইংৰাজী নামখিনি থ'ব লাগিব, কাৰণ পৰীক্ষাত ইংৰাজী নামখিনিহে আহিব। গতিকে আপুনি ইংৰাজী নামখিনি মনত থৈ দিব, অৰ্থ বেছি ভাঙিব দৰকাৰ নাই, কাৰণ এইবোৰ তেনেকৈ প্ৰশ্ন নুসুধে। কেৱল সুধিব যে কেইটামান মানে এনেকুৱা শস্যৰ নাম দি দিব, সুধিব যে ইয়াৰ ভিতৰত কোনটো শস্যৰ খেতি ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ লোকসকলে কৰা নাছিল, এনেকৈ দি দিব। গতিকে যেতিয়া আমাৰ এইকেইটা মনত থাকে তেতিয়া আমি নথকাটো ছেগ্ৰিগেট কৰিব পাৰোঁ, আঁতৰাই আনিব পাৰোঁ, সেইটো কথা। তাৰপাছত আহিলে উল্লেখযোগ্য যে হাৰিয়ানা বানোৱালীত মানে তেতিয়া মানুহবোৰে কি কৰিছিল? তেওঁলোকে খেতি বাতি কৰিবলৈ
নাঙলৰ ব্যৱহাৰ কৰিছিল। এতিয়া নাঙল যে ব্যৱহাৰ কৰিছিল তাৰ সাক্ষ্য ক'ত পোৱা যায়? তাৰ সাক্ষ্য পোৱা যায় হাৰিয়ানাৰ বানাৱালী বুলি এটা জেগা আছিল। তাত আমি কিছুমান নাঙলৰ পুতলা পাইছোঁ, যাক টেৰাকটা বুলি কৈছিলে। টেৰাকটা কথাটো ক্লাছ 6ৰ কিতাপত বহুত বেছি দিয়া নাই। টেৰাকটা বুলি ক'লে মানে পোৰা মাটিৰে বনোৱা কিছুমান পুতলা, আৰু সেই পুতলাবোৰৰ জৰিয়তে আমি সেই সময়ৰ সামাজিক ব্যৱস্থা, সেই সময়ৰ অৰ্থনৈতিক ব্যৱস্থা, সেই সময়ৰ ধৰ্মীয় বা সাংস্কৃতিক দিশটোৰ বিষয়ে আমি যথেষ্টখিনি কথা জ্ঞাত হওঁ। গতিকে সেই তেনেকুৱা ধৰণৰ এবিধ তেনেকুৱা ধৰণৰ পোৰা মাটিৰে আমি নাঙল বনোৱা দেখিছোঁ, যাৰ পৰা আমি এইটো কথা অনুমান কৰিব পাৰোঁ যে তাত থকা লোকসকলে নাঙলৰ ব্যৱহাৰ কৰিছিল। মানে ইয়াৰ পৰা এইটো কথা বুজিব পাৰি যে এগ্ৰিকালচাৰেল যিটো প্ৰেক্টিচেছ আছিলে, কৃষি কাৰ্য তাত মানে উল্লেখযোগ্যভাৱে হৈছিল সেই সময়ত। ইয়াৰ পৰা আমি হৰপ্পা সভ্যতাৰ কৃষি কৰা প্ৰকৃতিৰ কথা সম্পৰ্কে জ্ঞাত হওঁ। তেওঁলোকে কৃষি কাৰ্যত নাঙলৰ ব্যৱহাৰ কৰিছিল। চিম্পল কথা, এইখিনি বুজিবলগীয়া কথা তেনেকুৱা নাই। আনহাতে কম বৰষা হোৱা হেতুকে, মানে বৰষুণৰ পৰিমাণ যিহেতুকে কম আছিল প্ৰথম অৱস্থাত তাত, কাৰণ সেইটো অলপ ডেজাৰ্ট এৰিয়া হৈ যায় ন। এতিয়া আমাৰ যদি আমি কওঁ এতিয়া ভাৰতৰ ক্ষেত্ৰতে ৰাজস্থানৰ যিটো এৰিয়া হৈ গ'ল, ৰাণ অফ কচ্ছ, সেই জেগাবোৰত এই গোটেই চিভিলাইজেশ্যনটো মানে এক্সটেণ্ডেড হৈ আছিল। গতিকে তেনেকুৱা ক্ষেত্ৰত তাত জলসিঞ্চনৰ নিশ্চিতভাৱে বৰষুণৰ যিটো পৰিমাণ নিশ্চিতভাৱে কম আছিল। আৰু সেই বৰষুণৰ পৰিমাণ কম হোৱা হেতুকে তেওঁলোকে কি কৰিছিল? জলসিঞ্চনৰ ব্যৱস্থা তেওঁলোকে কৰিছিল। এতিয়া কথাটো আমি ইয়াৰ পৰা বুজিবলগীয়া কি আছে যে তেওঁলোকৰ যিটো খেতি বাতি বা যিটো কৃষি কাৰ্য খুব বেছি পৰিপক্ক আছিল, খুব বেছি এডভান্স আছিল। তেওঁলোকে জলসিঞ্চনৰ ব্যৱস্থা তেওঁলোকে কৰিছিল, ইৰিগেশ্যনৰ ব্যৱস্থা কৰিছিল, তেওঁলোকে নাঙলৰ ব্যৱহাৰ কৰিছিল। গতিকে এক ধৰণৰ পৰিপক্কতাৰ মাজেৰে তেওঁলোকে কৃষি কাৰ্য সম্পন্ন কৰিছিল। তাৰপাছত আহিলে তাৰোপৰি সভ্যতাটোৰ লোকসকলে পশুপালন হিচাপে কেটেল, চিপ, গড, বাফেল্লক পোহপাল কৰিছিল। মানে ইয়াৰ পৰা এটা কথা জানিব লাগিব যে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ লোকসকলে কেৱল খেতি বাতি কৰা নাছিল, তেওঁলোকে তাৰ লগতে পশুপালনো কৰিছিল। আৰু কোনবোৰ পশুপালন কৰিছিল এইটো প্ৰশ্ন আহে কেতিয়াবা। তেওঁলোকে কোনবোৰ পশুপালন কৰিছিল? তেওঁলোকে কেটেল, যিটো গৰু, মানে বিশেষকৈ গৰু কথাটো কৈছে। তাৰপাছত ছাগলী হৈ গ'ল। তাৰপাছত আহিলে আপোনাৰ এই কোনোবা চিঞৰাটো আপোনালোকে শুনিব চাগে, ওচৰতে বাচ্চা এটাই বেছিকৈ চিঞৰি আছে। অ'কে, তাৰ কাৰণে চৰি মোৰ ফালৰ পৰা। তাৰপাছত বিভিন্ন ধৰণৰ শ্বিপ হৈ গ'ল, মানে ভেড়া, ছাগলী, গৰু, ম'হ, এইবোৰ পোহপাল কৰিছিল। এই ম'হৰ ওপৰত কেতিয়াবা প্ৰশ্ন আহি যায় বা গৰুৰ ওপৰত আহি যাব পাৰে, যে কাৰণ গৰুৰ ক্ষেত্ৰত যিটো কৃষি, মানে গৰু পোহাৰ ক্ষেত্ৰত বা গৰুৰ যিটো প্ৰভুত্ব, সেইটো আমি বেদিক চিভিলাইজেশ্যনত বেছিকৈ দেখি পাওঁ। কাৰণ তাত মানুহৰ যিটো ছ'চিয়েল ষ্টেটাছটো আপোনাৰ লগত কিমান কেটেল আছে তাৰ ওপৰত ডিপেণ্ড কৰিছিলেতো। গতিকে সেইটো এংগেলত কেতিয়াবা প্ৰশ্ন আহি যাব পাৰে যে গৰুৰ পোনপ্ৰথম ব্যৱহাৰ বা পোনপ্ৰথম যিটো গৰুৰ পোহপালন ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ পৰা নহয়, বেদিক চিভিলাইজেশ্যনৰ সময়ত হৈছিল। তেনেকুৱা এটা প্ৰশ্ন কেতিয়াবা আহি যাব পাৰে। আৰু এটা গুৰুত্বপূৰ্ণ কথা, তেওঁলোকে মাছৰ লগতে তেওঁলোক হাণ্টাৰো আছিল, তেওঁলোকে চিকাৰ কৰিছিল, তেওঁলোকে মাছৰ চিকাৰ কৰিছিল, তেওঁলোকে হৰিণৰ চিকাৰ কৰিছিল। এতিয়া কথাটো এনেকুৱা আহিব পাৰে যে তেওঁলোকে ইয়াৰ ভিতৰত কোনটো প্ৰাণীক বা জন্তুক চিকাৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ লোকসকলে কৰিছিল, তেনেকৈ কেতিয়াবা প্ৰশ্ন এটা আহি যাব পাৰে। মানে এইবোৰ কি হয় ন, এইবোৰ 2-3বাৰ ৰিভিজন কৰি থাকিলে কথাবোৰ মনত থাকে। আদাৰৱাইজ বুজাবলগীয়া বহুত বেছি নাথাকে, কিন্তু প্ৰশ্ন এনেকুৱা জেগাৰ পৰাই আহে। আপোনালোকে কেতিয়াবা মন দিবচোন, এনেকুৱা জেগাৰ পৰাই প্ৰশ্নবোৰ আহি যায়। গতিকে আমি কিছু কথা মনত ৰখাটো অকণমান কিছুমান ক্ষেত্ৰত মুখস্থ কৰি ৰখাটো মুখস্থ বিদ্যাৰো খুব প্ৰয়োজন ইয়াত আহি পৰে। তাৰ পাছলৈ যাওঁ। তাৰপাছত আহিলে হৰপ্পান টাউনছৰ কথা আছে। তাৰপাছত এতিয়া ক্লাছ 6ৰ যিখন কিতাপখনত হৰপ্পা যিটো সভ্যতাৰ 2খন উল্লেখযোগ্য নগৰৰ বিষয়ে কৈছে, যিকেইখনৰ অৱস্থিতি আমি ভাৰতত পাওঁ। তাৰ ভিতৰত প্ৰথমটো হৈছে যে ধলাভিৰা এটা বিশেষত্ব আছিল, যিটো কেৱল সেইটো বিশেষত্ব জানি থোৱাই দৰকাৰ যে আমি এতিয়ালৈকে কি পঢ়িছিলোঁ যে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ যিখিনি টাউনছ আছিলে, দে আৰ মষ্টলি ডিভাইডেড ইনটু 2 পাৰ্টছ। ঠিক আছে, তেওঁলোকে 2টা ভাগত বিভক্ত আছিল। কিন্তু এই ধলাভিৰা যিখন নগৰ আছিল, সেই নগৰখন 3টা ভাগত বিভক্ত আছিল। সেইটো ইয়াৰ মেইন বিশেষত্ব হয়। কেতিয়াবা প্ৰশ্ন আহিব পাৰে যে কোনখন এনেকুৱা নগৰ আছিল যিখন 3টা ভাগত বিভক্ত আছিল। গতিকে তাৰ উত্তৰটো হৈছে ধলাভিৰা। আৰু এই ধলাভিৰাখন আছে ক'ত? গুজৰাটৰ ৰাণ অফ কচ্ছ, যিটো কচ্ছৰ যিটো আমাৰ সীমা যিটো অঞ্চল, ৰাণ অফ কচ্ছ য'ত আছে তাত আছে। আৰু এই চহৰখন 3টা ভাগত ভাগ আছিল, এইটো কথাই কৈছে, বিভক্ত কৰা হৈছিল। তাত ভাগকেইটা আছিল চিটাডেল, মিডিল টাউন আৰু লোৱাৰ টাউন। আপোনালোকে মোৰ কথাখিনি শুনি যোৱাৰ লগতে লাইনবোৰ চাই যাব, কাৰণ মই মাৰ্ক কৰিব পৰা নাই। এইটো টেকনিকেল এটা ইৰ'ৰ হৈ আছে, হয়তো মই নিজেও নাজানো। WPSত মই কেনেকৈ মাৰ্ক কৰে মই ধৰিব পৰা নাই। মই চেষ্টা কৰিছিলোঁ, মাৰ্ক ইয়াত হয় কিন্তু স্ক্ৰীনৰ ৰেকৰ্ড নহয়। আৰু বাকী ৰেকৰ্ডাৰ যদি মই এক্সটাৰ্নেল ব্যৱহাৰ কৰোঁ, তেতিয়া কি ওপৰৰ কণ্টেণ্টবোৰ লুকাই যায়, সমস্যা সেইটোৱে। গতিকে মই যিটো পঢ়ি গৈছোঁ সেইখিনি মন দি আপোনালোকে শুনি যাব। আৰু মোৰ অকণমান গাটো সঠিক নহয়, মোৰ চৰ্দি হৈ আছে। চৰ্দি তেনেকুৱা ডাঙৰ চৰ্দি নহয়, গতিকে সেইটো কাৰণে অকণমান মোৰ মাতটো ওলাই অহা নাই।
ঠিক আছে ওকে তাৰপিছত আহিলে লোথালৰ কথা লোথালৰ কথাটো কি আছিল যে লোথাল ক'ত আছে গাল্ফ অফ খাম্বাত এইটো আপোনালোকে যদি ভাৰতৰ মেপখন চায় তেনেহ'লে গুজৰাটৰ তলৰ যিটো অলপ সোমোৱাকৈ এটা জেগা আছে ন গুজৰাটখনৰ তলৰ ফালে মানে আৰৱ সাগৰত সেই জেগাটোকে গাল্ফ অফ খাম্বাত বুলি কয় আপোনালোকে মেপত চালে এইটো পাই যাব আৰু এটা গাল্ফ অফ খাম্বাতত কি আছিল লোথাল বুলি এখন ডকয়াৰ্ড চিটি আছিল মানে এইটো কি আছিল বেচিকেলি লোথাল ৱাজ ডকয়াৰ্ড চিটি বুলি ক'লে মানে এইটো এটা বন্দৰ আছিল ক'ব গ'লে তাত বিভিন্ন ধৰণৰ যিবোৰ জাহাজ তেওঁলোকৰ যিটো ব্যৱহাৰ তেওঁলোকে কৰিছিলে কাৰণ তেওঁলোকে বিভিন্ন অন্যান্য দেশৰ লগত মেছ'পটামিয়া হৈ গ'ল ইজিপ্ত হৈ গ'ল এইবোৰ দেশৰ লগত তেওঁলোকে কি কৰিছিল ব্যৱসায় বাণিজ্য কৰিছিল গতিকে তেনে ক্ষেত্ৰত তেওঁলোকে যিবোৰ জাহাজৰ ব্যৱহাৰ কৰিছিল এইবোৰ এটা মানে হাৰ্বাৰ বুলি ক'ব পাৰে এটা বন্দৰগাহ আছিল লোথাল আৰু লোথাল ক'ত আছে ভাৰতত আছে আৰু লোথালতো আমি বিভিন্ন ষ্ট'ৰ হাউচেছ দেখি পাওঁ নিশ্চিতভাৱে থাকিব কাৰণ ইয়াৰ পৰাই গোটেই ব্যৱসায় বাণিজ্য পৰিচালিত হৈছিল আৰু ব্যৱসায় বাণিজ্যৰ অন্যতম এটা উপাদান আছিল যে যিটো কৃষিজাত যিবোৰ মানে উৎপাদন যিখিনি আছিলে সেইখিনি এটা মানে তেওঁলোকৰ ব্যৱসায় বাণিজ্যৰ অন্যতম এটা গুৰুত্বপূৰ্ণ এলিমেণ্ট আছিল গতিকে নিশ্চিতভাৱে সেই এলিমেণ্টবোৰৰ যিটো আছিল আপোনাৰ ব্যৱসায় বাণিজ্য গুজৰাটৰ পৰা হৈছিল আৰু লোথালৰ পৰা হৈছিল আৰু সেইবোৰ গোটাই ৰখাৰ ক্ষেত্ৰত তেওঁলোকে বিভিন্ন ধৰণৰ ষ্ট'ৰ হাউচেছ তাত বনাই লৈছিল তাৰপাছত সেইটো আৰু ডকয়াৰ্ড চিটি কথা কোৱা হৈছে এই ঠাইখনক ডকয়াৰ্ড চিটি বুলি কোৱা হৈছিল তাৰপাছত আৰু এটা উল্লেখযোগ্য পইণ্ট হৈছে যে কপাহৰ ব্যৱহাৰ মানে কপাহৰ ওপৰতো ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত খুব এক্সটেনচিভ ইউজ হৈছিলে মানুহে খুব প্ৰচলন মানে খুব বেছিকৈ প্ৰচলিত আছিল কপাহ এতিয়া কথাটো হ'ল যে কপাহৰ প্ৰথম উদ্ভাৱন ক'ত হৈছিল মেহেৰগড় বুলি জেগা এটাত হৈছিল ৭,০০০ বছৰ পূৰ্বে আৰু এই কপাহৰ ব্যাপক প্ৰচলন ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত হৈছিল অ'কে তো এতিয়া আমাৰ কণ্টেণ্টখিনি শেষ হৈছে বাট এতিয়া মই আকৌ প্ৰথম অৱস্থালৈ যাব বিচাৰিছোঁ প্ৰশ্নকেইটালৈ যাব বিচাৰিছোঁ এতিয়া যেনেকৈ প্ৰথম প্ৰশ্নটো আছিল কোনটো চিভিলাইজেশ্যন মানে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বিলং টু দ্য পেলিঅ'লিথিক মিছ'লিথিক নিঅ'লিথিক চালকলিথিক কোনটো এজক বিলং কৰে তেনেহ'লে আমি পঢ়িলোঁ চালকলিথিক এজক বিলং কৰিছিল আৰু চালকলিথিক যিটো এজ আছিল সেইটো কোনটো সময় হয় সেইটো নিঅ'লিথিক আৰু ব্ৰঞ্জ এজৰ মাজৰ যিটো সময় আছিল আমি লাষ্ট ক্লাছত পঢ়িছিল পেলিঅ'লিথিক কোনখিনি সময় আছিল পেলিঅ'লিথিক আছিল কিমানে 20 লাখ বছৰ 2 মিলিয়নছ যিটো ইয়াৰ্ছৰ পৰা 12,000 বছৰৰ ভিতৰৰ যিখিনি সময় আছিল সেইখিনি পেলিঅ'লিথিক মিছ'লিথিক আছিল যে 12,000 পৰা 10,000 বছৰৰ ভিতৰৰ সময়খিনি আৰু নিঅ'লিথিক আছিল যে 10,000 বছৰৰ পিছৰ সময়খিনি তাৰপাছত নিঅ'লিথিকৰ পিছত এটা সময় আহে যিটো কয় ব্ৰঞ্জ এজ আৰু যি ব্ৰঞ্জৰ এক্সটেনচিভ ব্যৱহাৰ হৈছিল ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ সময়ত আৰু সেই ব্ৰঞ্জ এজ আৰু নিঅ'লিথিক এজৰ মাজৰ সময়খিনি আছিল চালকলিথিক এজ গতিকে চালকলিথিক এজটোৰ কথা সেইটোৱে তাৰপাছত প্ৰশ্নটো আছিল মনুমেণ্টছৰ কথা এই প্ৰশ্নটোৰ উত্তৰ আমি এতিয়া কণ্টেণ্টত নাপালোঁ কাৰণ এইখিনি ক্লাছ 6ৰ কণ্টেণ্ট হয় তাৰপাছত আহিলে যিটো UPSCত অহা কুৱেশ্যন আছিল কুৱেশ্যন নম্বৰ 82 ৰিগাৰ্ডিং দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট মন দি শুনিব ইট ৱাজ প্ৰিডমিনেণ্টলি এ ছেকুলাৰ চিভিলাইজেশ্যন কিন্তু এতিয়ালৈকে আমি যিমানখিনি পঢ়িলোঁ ইয়াত আমি ছেকুলাৰ এই এলিমেণ্টটোৰ কথা পোৱা নাই গতিকে আমাৰ এতিয়ালৈকে কণ্টেণ্ট পূৰা হোৱা নাই আমি আৰু অলপ বেছি ডেপ্থত পঢ়িব লাগিব এণ্ড দ্য ৰিলিজিয়াছ এলিমেণ্ট দ' প্ৰেজেণ্ট ডিড নট ডমিনেট দ্য চিন সেইটো কথা কিন্তু আমি কিছু পালোঁ কেনেকৈ পালোঁ ছেকুলাৰ হয় নহয় সেইটো স্পষ্টভাৱে পোৱা নাই কিন্তু যে ৰিলিজিয়াছ ডমিনেশ্যন ইমান নাছিল তাৰ কথা পালোঁ কেলৈ আমি কেৱল গম পালোঁ যে বলি প্ৰথা আছিলে হয় তাৰপাছত আমি এতিয়ালৈকে এইটো নাপালোঁ যে ডাঙৰ ডাঙৰ মন্দিৰৰ কথাও ইয়াত দিয়া নাই নিশ্চিতভাৱে দিলে হয় যদি থকা হ'লে তাৰপাছত ডাঙৰ তাৰপৰা বিভিন্ন ধৰণৰ যিবোৰ এতিয়া ছেক্ৰিফিচিয়েল যিবোৰ চেৰিমনি থাকে ডাঙৰ যিবোৰ মানে পূজা অৰ্চনা থাকে তেনেকুৱা ধৰণৰ এলিমেণ্টছো যে যিবোৰ ৰুলাৰ ছেকশ্যনে কৰিছিল তেনেকুৱা আমি সাক্ষ্য এতিয়ালৈকে পোৱা নাই এই কিতাপত নাই আৰু নিশ্চিতভাৱে সেইটো নাইও কাৰণ যদি থকা হ'লে অলপ হ'লেও এই কিতাপখনত বা ক্লাছ 6ত এটা হিণ্ট দি দিলে হয় তাৰপাছত গতিকে আমাৰ এই প্ৰশ্ন উত্তৰটো আমি কৰিব পাৰিছোঁ নে আপুনি চাওক ডিউৰিং দিছ পিৰিয়ড কটন ৱাজ ইউজ ফৰ মেনুফেকচাৰিং টেক্সটাইল ডেফিনেটলি লাষ্টত মই ক'লোঁ ন কটনৰ এক্সটেনচিভ ইউজ হৈছিল গতিকে 2 নম্বৰ ষ্টেটমেণ্টটো শুদ্ধ হয়নে নহয় গতিকে ইয়াত আমাৰ কাৰেক্ট ষ্টেটমেণ্টটো চাব দিছে তেনেহ'লে যদি 2 নম্বৰ ষ্টেটমেণ্টটো যদি শুদ্ধ হয় তেনেহ'লে ইয়াত মানে এতিয়া আপোনাৰ 2টো গোটেইকেইটাতে আছে তাৰপিছত ইট ৱাজ প্ৰিডমিনেণ্ট এ ছেকুলাৰ 1-2 তেনেহ'লে ইয়াৰ এনচাৰটো কি হ'ব both 1 and 2 হ'ব নাই আমি 1 নম্বৰ প্ৰশ্ন উত্তৰটো আমাৰ ক্লিয়াৰ নাই কিন্তু আমি এটা কথা জানো যে তাত কোনো ধৰণৰ মন্দিৰৰ কথা আমি এতিয়ালৈকে পঢ়া নাই আমি ৰুলাৰ ছেকশ্যনে খুব ডাঙৰকৈ পালন কৰা বিভিন্ন পৰম্পৰাৰ বিষয়ে পঢ়া নাই যিটো ধৰ্মীয় পৰম্পৰা আমি বৈদিক চিভিলাইজেশ্যনৰ সময়ত আমি পঢ়িম ঠিক আছে বা তাৰ পৰৱৰ্তী সময়ত পঢ়িম তেনেকুৱা ধৰণৰ কোনো ধৰণৰ পৰম্পৰা তেওঁলোকে পালন কৰা নাছিলে প্ৰথা তেওঁলোকৰ মাজত নাছিলে গতিকে ইয়াৰ পৰা আমি এইটো গেছ কৰিব নোৱাৰোঁনে যে ইয়াৰ এনচাৰটো কি হ'ব পাৰে both 1 and 2 হ'ব পাৰে নাই
তেনেকৈ ইটছ অল এবাউট গেছিং। আপুনি কেতিয়াও মানে বনাই একদম আপুনি পঢ়ি যোৱা উত্তৰ এটা কেতিয়াও তাত নাথাকে মষ্টলি ইন UPSC এক্সামিনেশ্যন, ঠিক আছে। তাত আপুনি গেছ কৰিব লাগিব। এতিয়া তাৰ পাছৰ প্ৰশ্নটোলৈ আহোঁ। কি কৈছে যে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ এই তিনিটা দিছে, তিনিটা মানে কেৰেক্টাৰিষ্টিক্সক কনচিডাৰ কৰিব দিছে, ঠিক আছে। এতিয়া প্ৰথম কৈছে যে দে পজেছ গ্ৰেট পেলেচেছ এণ্ড টেম্পলছ। এতিয়ালৈকেতো আমি পঢ়িলোঁ যে পেলেচেছ আছিলে বাট টেম্পলছ নাছিলে। গ্ৰেট পেলেচেছ আছিলে কিন্তু মানে আমি কৈছিলোঁ ন যে ৰুলাৰ ছেকশ্যন যিটো আছিলে তেওঁলোকৰ যিটো চিটি এৰিয়া আছিল তাত কিছুমান ডাঙৰ ডাঙৰ ঘৰ আছিল যিটো ৰুলাৰ ছেকশ্যনটোৱে বনাই থৈছিল নিজৰ কাৰণে বা ইলিট ক্লাছটোৱে বনাইছিল তেনেকুৱা। কিন্তু টেম্পলৰ কথাটো আমি ইয়াত পঢ়া নাই এতিয়ালৈকে, আৰু এইটো পঢ়া নাই মানে এইটো নিশ্চিতভাৱে নাছিলে তেনেকুৱা। তাৰপিছত আহিলে দে ৱৰ্শ্বিপ both male and female deities। এইটো কথা এতিয়ালৈকে আমি পঢ়া নাই, এইটো কিন্তু ৱৰ্শ্বিপ কৰিছিলে কাৰণ এই ক্লাছ 6ৰ কিতাপখনত খুব বেছি ডেপ্থৰ কথাবোৰ দিয়া নাই, কেৱল এটা আইডিয়া আমাক দিছে। আমি যেতিয়া ওপৰ ক্লাছলৈ যাম তেতিয়া আমাৰ এই টপিকবোৰ ক্লিয়াৰ হৈ গৈ থাকিব। সেইটো কাৰণে মই আপোনালোকক ক'লোঁ যে আমি গোটেইখিনি প্ৰশ্ন উত্তৰ এই ক্লাছ 6ৰ কিতাপৰ মাধ্যমত কৰিব নোৱাৰোঁ, কিন্তু আমি কিছুমান কৰিব পাৰিম বা কিছুমান গেছ কৰিব পৰাকৈ আমাৰ নলেজৰ যিটো ফাউণ্ডেশ্যনটো হয়তো বনিব পাৰে, যিটো আমি 82 নম্বৰ কুৱেশ্যনটোত দেখিলোঁ, যিটো আমি কৰিব পাৰিলোঁ উইদাউট হেভিং এডিকুৱেট নলেজ অফ দ্য কুৱেশ্যন। তাৰপিছত আহিলে দে এমপ্লয়ড হৰ্চ ড্ৰ'ন চেৰিয়ট ইন ৱাৰফেয়াৰ। কাৰণ এতিয়ালৈকে ইমানখিনি যে আমি পঢ়িলোঁ আমিতো ক'তো যুদ্ধৰ কথা নাই পঢ়া, আৰু নিশ্চিতভাৱে এই যিটো মানে শেষৰ যিটো প্ৰশ্ন ন সেই প্ৰশ্নটোৰ উত্তৰটো একচুৱেলি এই ক্লাছ 6ৰ কণ্টেণ্টৰ মাধ্যমত আমি ডিল কৰিব নোৱাৰোঁ। কেলৈ ক'লোঁ কাৰণ এইটো অলপ এডভান্স লেভেলৰ কুৱেশ্যন। কিন্তু আমি 49, 56ও আমি ডাইৰেক্টলি পোৱা নাই, আৰু 82 এই 49 আৰু 82 প্ৰশ্ন উত্তৰকেইটা আমি ডিল কৰিব পাৰিলোঁ আফটাৰ ৰিডিং দিছ ক্লাছ 6 NCERT। তেনেহ'লে আপোনালোকে ভাবি চাওক NCERTৰ ৰোল কিমান বেছি ইম্পৰ্টেণ্ট হয়। তাৰপাছত আহিলে মেইনছৰ কুৱেশ্যনখিনি। মেইনছৰ কুৱেশ্যনত ডেফিনেটলি যিটো ওপৰৰ কুৱেশ্যন আছিলে মই সেইটো কৈছিলোঁ এইটো এই ক্লাছ 6ৰ পৰা পচিবল নহয়, এইটো এটা বেলেগ লেভেলৰ কুৱেশ্যন আহিছিলে, নাজানো ইমান টান কুৱেশ্যন কেলৈ দিলে। কিন্তু তাৰ পাছৰ কুৱেশ্যনটো আমি মানে এতিয়ালৈকে আমি কি পঢ়িলোঁ, যিকোনো আৰ্বান প্লেনিঙৰ ক্ষেত্ৰত মানে ইয়াত টু হোৱাট এক্সটেণ্ট হেজ দ্য আৰ্বান প্লেনিং এণ্ড কালচাৰ অফ দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন প্ৰভাইডেড ইনপুটছ টু দ্য প্ৰেজেণ্ট ডে আৰ্বানাইজেশ্যন। মানে আজিৰ আৰ্বানাইজেশ্যনৰ ক্ষেত্ৰত ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ এনেকুৱা কোনবোৰ দিশ আছিল যে ইনপুট প্ৰদান কৰিছিল। আমি আৰ্বানাইজেশ্যনটোক এক্সক্লুচিভলি আমি ইয়াত আলোচনা কৰা নাই, কিন্তু আমি এটা কথা দেখিলোঁ যে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ এনেকুৱা বহুত কিছুমান দিশ আছে যিটো বৰ্তমান সমাজ ব্যৱস্থা, অৰ্থনৈতিক ব্যৱস্থা বা চৰকাৰী বিভিন্ন ক্ৰমনিকাত আমি দেখি পাইছোঁ। চৰকাৰে স্বচ্ছ ভাৰত অভিযান মিছন লৈছে, তাৰো আমি ইনপুট ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ ক্ষেত্ৰত দেখিব পাওঁ, ড্ৰেইনেজ ছিষ্টেমৰ ক্ষেত্ৰত, ঠিক আছে। চৰকাৰে আজি PDS ছিষ্টেম আমাৰ ইয়াত চলাই নিছে, বাফাৰ ষ্টকৰ কথা আছে, মেকানিজিমটোৰ কথা আছে। গতিকে এই সকলোবিলাকৰ অৱস্থিতি আমি সেই চিভিলাইজেশ্যন, সেই সভ্যতাৰ মাজত দেখি পাইছোঁ। গতিকে আমি এইটো ক'ব নোৱাৰোঁনে যে আজি যিবোৰ আমাৰ আৰ্থ সামাজিক দিশত যিখিনি কাম হৈ আছে, যেনেকৈ স্বচ্ছ ভাৰত অভিযান মিছন হৈ গ'ল, যেনেকৈ আমাৰ অন্ন সুৰক্ষাৰ কথাটো হৈ গ'ল, মানে PDSৰ কথা হৈ গ'ল, বাফাৰ ষ্টকৰ কথা হৈ গ'ল, এই সকলোবিলাক কোনোবা এটা মানে যিকোনো আমি এক কথাত আমি ক'ব পাৰোঁ যে ইট ৱাজ ইনস্পায়াৰ্ড বাই দ্য ইনপুটছ অফ দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন। গতিকে এনেকৈ কিছুমান আপোনালোকে নিজেও ভিডিঅ'টো 2-3 বাৰ যেতিয়া চাই মই কি ক'ব বিচাৰিছোঁ এইটো আপোনালোকৰ ক্লিয়াৰ হ'ব। আৰু চবতকৈ ইয়াত ডাঙৰ সমস্যাটো হৈ গ'ল যে টাইম কনষ্ট্ৰেইন, মূলত বহুত কম টাইমত মই ভিডিঅ'টো বনাব লগা হয়, নহ'লে আপোনালোকেও হয়তো ব'ৰ হৈ যায়। যদি আপোনালোক ব'ৰ নহয় তেনেহ'লে আপোনালোকে যদি মোক পাৰ্মিশ্যন দিয়ে যে ভিডিঅ'টো আৰু অলপ এক্সটেনচিভ কৰিবলৈ, ডাঙৰ কৰিবলৈ, তেনেহ'লে নিশ্চিতভাৱে মোৰ লগত টাইম লাক্সাৰী হ'লে মই আৰু ভালকৈ কথাবোৰ এক্সপ্ৰেছ কৰিব পাৰিম, আৰু আপোনালোকেও তেতিয়া বেছি ভাল পাব। আমি কম এক্সপ্ৰেছিভ হৈ পেলাই কথাখিনি ডেলিভাৰ কৰাত কিছু সমস্যা আহি পৰে। গতিকে আশা কৰোঁ তথাপিও আপোনালোকে কিছু উপকৃত হ'ব। মই আপোনালোকক জ্ঞান দিব অহা নাই, মই তেনেই নগণ্য প্ৰাণী, আপোনালোকৰ দৰে এছপাইৰেণ্ট হয়, কিন্তু মই যিখিনি বুজি পাইছোঁ মই এইখিনি শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ পৰা, সেইটো মই আশা কৰোঁ। গতিকে ইমানতে মই ভিডিঅ'টো ৰাখিব বিচাৰিছোঁ, আৰু সকলোকে ধন্যবাদ জনাইছোঁ, ঠিক আছে, আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে। থেংক ইউ।